बे समाव मेट्रिक आनजादखौ लानानै मोनसे बिग ब्रेकिं आपडेट जाय बिथांमोना एबा फरायसाफोरनि मोनसे गोनांथार खौरां मेट्रिक आनजादा आरो बे बारनिफ्राय थानाय नंला मेट्रिक मुङानो गोमालांनो हासिगौ थाखो 10आव आनजाद जागोन नाथाय मेट्रिक मुङा थानाय नंला बे समाव रायजोनि सोलोंथाइ मन्त्रि डक्टर रमेश पेगु एबा डक्टर रमेश पेगुनि मोनसे गिदिर फोरमायनाय मेट्रिक आनजादा थानाय नङा नाथाय थाखो 10आव आनजादा थागोन बेयो रायजोनि सोलोंथाइ मन्त्रि डक्टर रमेश पेगुनि फोरमायनाय बे समाव सोलोंथाइ मन्त्रि डक्टर रमेश पेगुनि बुंनाय बाथ्राया जोंनि आखायाव दं नाथाय बेनि सिगां फिन फोरमायबावोदि लाख लाख फरायसाफोरनि थाखाय मोनसे गिदिर खौरां रायजोआव थानाय नंला फैगौ बोसोरनिफ्राय मेट्रिक आनजादा आरो मेट्रिक होननाय सोदोबानो गोमालांसिगोन बे बाथ्राखौ बुंदों रायजोनि सोलोंथाइ मन्त्रि डक्टर रमेश पेगु बिथाङा नाथाय थाखो 10आव आनजाद थागोन नाथाय मेट्रिक मुङै आनजादा जानाय नङा दानिया फैदो सोलोंथाइ मन्त्रि डक्टर रमेश पेगु बिथाङा मा फोरमायदो बा बिनि बुंनाय बाथ्राखौ जों मिथिना लाग्रोनि ভাৰতবৰ্ষত এতিয়া ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত আমাৰ শিক্ষাটো দুই ভাগত বিভক্ত এটা হ'ল বিদ্যালয় শিক্ষা আৰু আনটো হ'ল উচ্চ শিক্ষা বিদ্যালয় শিক্ষা দ্বাদশ শ্ৰেণীলৈকে এতেকে দ্বাদশ শ্ৰেণীলৈকে আমাৰ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন যেহেতু আমাৰ দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পৰিচালনা কৰাৰ কাৰণে সুকীয়া দুখন বোৰ্ড আছিল এতিয়া দুইখন একত্ৰিত কৰি অসম বিদ্যালয় শিক্ষা বোৰ্ড আমি গঠন কৰাৰ সিদ্ধান্ত যোৱাকালি কেবিনেটে অনুমোদন জনালে গতিকে এতিয়া দুইটা মাৰ্জ হ'লেও ইয়াৰ দুটা উইং হিচাপে থাকিব শাখা তাত দুটাই থাকিব একাদশ দ্বাদশৰ কাৰণে এটা বেলেগ শাখা আৰু নৱম দশম শ্ৰেণীৰ কাৰণে এটা বেলেগ শাখা বোৰ্ড এখন হ'ব চেয়াৰমেন এজন হ'ব কিন্তু দুজন ভাইচ চেয়াৰমেন থাকিব একাদশ দ্বাদশৰ কাৰণে এজন উপসভাপতি আৰু নৱম দশমৰ কাৰণে আন এজন মূলতঃ ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা হ'ব আমাৰ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত আগতে কেৱল টেট হৈছিল টেটৰ নম্বৰৰ ওপৰত এতিয়া নহয় এতিয়া ইয়াৰ কাৰণে সুকীয়া পৰীক্ষা হ'ব আৰু পৰীক্ষাটোত সিমান সংখ্যক প্ৰাৰ্থী পাছ কৰিব যিমান সংখ্যক আমাৰ খালী আসন আছে যদি 100 পোষ্টৰ কাৰণে এডভাৰটাইজ কৰা হয় 100 পাছ কৰিব আৰু তেওঁলোকে নিযুক্তি লাভ কৰিব আৰু এই টেট পৰীক্ষা ইয়াত 140 মাৰ্কছৰ হ'ব আৰু তাৰ ৰূপৰেখা কেনেকুৱা হ'ব সেই সম্পৰ্কে সিদ্ধান্ত হৈছে দ্বিতীয় এটা সিদ্ধান্ত হৈছে যিটো আমাৰ প্ৰাথমিক পৰ্যায়ত আমি ইতিমধ্যে ঘোষণা কৰিছোঁ যে এইবাৰ টেটৰ ওপৰত সৰ্বাধিক মানে ৱেইটেজ দি পেলাই টেট পৰীক্ষাৰ ফলাফলৰ নম্বৰৰ সৰ্বাধিক ৱেইটেজ দিয়া হ'ব লগত তেওঁলোকৰ DLED আৰু তেওঁলোকৰ গ্ৰেজুৱেশ্যন আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত আৰু তাৰ এটা ৱেইটেজ লৈ পেলাই মেৰিট লিষ্টখন প্ৰস্তুত কৰা হ'ব পূৰ্বৰ এটা ব্যৱস্থা আছিলে যে NCC মানে সংগীত বা স্পৰ্টছ তাৰ পৰাও এটা ৱেইটেজ লোৱা হ'ব সেই নিয়মটো আমি এতিয়া কেবিনেটে অনুমোদন জনাইছে যে NCCৰ C চাৰ্টিফিকেট হ'লে 5% B চাৰ্টিফিকেট হ'লে 3% এইটোত কেবিনেটে অনুমোদন জনাইছে চক মেট্ৰিকৰ পৰীক্ষা মানে ক্লাছ 10ৰ পৰীক্ষাটো হ'ব মেট্ৰিক বুলি বোলে মেট্ৰিক শব্দটোৰ অৰ্থই হ'ল ক্লাছ অৰ্থই হ'ল 10 গতিকে 10ৰ পৰীক্ষা থাকিব এতিয়া আমাৰ যিটো চাৰ্টিফিকেটখন দিয়ে চাৰ্টিফিকেটখনটো মেট্ৰিক বুলি লিখা নাথাকে SSLC বুলি লিখা থাকে গতিকে মেট্ৰিক পৰীক্ষা সেইটো এটা ধাৰণা ক্লাছ 10ৰ পৰীক্ষাটো আগতে যেনেকৈ হৈছিল এতিয়াও হৈছে হ'ব আৰু এই পৰীক্ষা বৰ্ডে পাতিব ভাৰতবৰ্ষত এতিয়া ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত আমাৰ শিক্ষাটো দুই ভাগত বিভক্ত এটা হ'ল বিদ্যালয় শিক্ষা আৰু আনটো হ'ল উচ্চ শিক্ষা বিদ্যালয় শিক্ষা দ্বাদশ শ্ৰেণীলৈকে এতেকে দ্বাদশ শ্ৰেণীলৈকে আমাৰ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন যেহেতু আমাৰ দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পৰিচালনা কৰাৰ কাৰণে সুকীয়া দুখন বোৰ্ড আছিল এতিয়া দুইখন একত্ৰিত কৰি অসম বিদ্যালয় শিক্ষা বোৰ্ড আমি গঠন কৰাৰ সিদ্ধান্ত যোৱাকালি কেবিনেটে অনুমোদন জনালে গতিকে এতিয়া দুইটা মাৰ্জ হ'লেও ইয়াৰ দুটা উইং হিচাপে থাকিব শাখা তাত দুটাই থাকিব একাদশ দ্বাদশৰ কাৰণে এটা বেলেগ শাখা আৰু নৱম দশম শ্ৰেণীৰ কাৰণে এটা বেলেগ শাখা বোৰ্ড এখন হ'ব চেয়াৰমেন এজন হ'ব কিন্তু দুজন ভাইচ চেয়াৰমেন থাকিব একাদশ দ্বাদশৰ কাৰণে এজন উপসভাপতি আৰু নৱম দশমৰ